মেটেৰিক গোল কৰি আৰু এটা এনাউন্সমেণ্ট হোৱা নাই। মোৰ প্ৰথম গুৰু কিন্তু নিতাই চৰকাৰ। মই নিতাই চৰকাৰ আছিলোঁ প্ৰথম লাইফত ভাইলিন শুরু কৰোঁ নিতাই চৰকাৰ। তাৰপিছত 16 বছৰ বয়সত মই কলকাতা গৈ পণ্ডিত ভিনযোগৰ ঘৰতে আছিলোঁ 8 বছৰ। তাৰপিছত তেখেতৰ লগত 25 বছৰ লাষ্ট 12 বছৰ তেখেতৰ লগত গৈ আছোঁ। এইখন ভাইলিনো তেখেতৰে মোক দি গৈছিল। থেংক ইউ। আৰু আজি ভাল লাগিছে মোৰ বন্ধু মনীন্দ্ৰ গোস্বামী আমাৰ কিমান 50 বছৰ বেছি আছে, 50ৰ ওপৰত আমি বন্ধুত্ব স্কুল লাইফৰ পৰা। আৰু মনীন্দ্ৰ অলপ কওক কিবা। বিশ্বজিৎ ৰায়চৌধুৰী বোধহয় 74-5 এইবিলাক বৰ্ষত মনত আছিলে। আমি তেতিয়া খুব বন্ধু আছিলোঁ। আমি খুব তবলা ভাইলিন আমি যেনেকৈ বহিছোঁ তেনেকৈ আমি তেতিয়াও বহিছিলোঁ, প্ৰেক্টিছ কৰোঁ। আৰু তাৰপিছত সি কলিকতালৈ গৈ ময়ো পঢ়াৰ কাৰণে বেলেগ বেলেগ ঠাইলৈ গ'লোঁ। এটা গেপ এটা হ'ল, কিন্তু তথাপিও আমাৰ বন্ধুত্ব আছে। আজি আকৌ পুনৰ ইয়াত লগ হৈছোঁ। কিবা ভুল ভ্ৰান্তি যদি বজাওঁ আপোনালোকে শুধৰাই যাব, এইখিনিয়ে ক'ব। 8 বছৰমান শিকি আছে, আশীৰ্বাদ কৰিব। কানপুৰত আছে মোৰ ছোৱালী ভাগ্যশ্ৰী ৰায়চৌধুৰী। তাই কালি কলিকতাৰ পৰা আহিছে। তাইক লৈ তাই আচলতে মোৰ পাৰ্মানেণ্ট কানপুৰত লৈ আছিলে, সেইকাৰণে আজি লৈ আহিছে।
থ্যাংক ইউ।
ভাৰতবৰ্ষত যিবিলাকে ঘূৰা নাই আগতে গোটেই ভাৰত ঘূৰিবি লাষ্টত অসমলৈ আহি কৰি বেংগললৈ যাওঁ। पंजाब राजस्थान
Happy to hear. Acha Mathura Vrindavan Guri aho. অনুষ্ঠান হৈছিল মেৰা ভাৰত মহান এইটোৰে মই শেষ কৰিম
थोड़ा हाथ में नमस्कार। आप सबका मैं धन्यवाद चाहता हूँ कि मुझे यहाँ पर बुलाया गया है। राग पुरिया कल्याण से शुरुआत कर रहा हूँ। ये जरूर चाहता हूँ।
Yeah.